ভাই গাইছ আজি আপোনালোকৰ বজাৰলৈ লৈ আহিছো একদম জেকেটৰ বজাৰ যেহেতু ঠাণ্ডাৰ দিন সবকে জেকেট লাগে ইয়াতে জেকেট ওলাইছে আপোনালোকক একদম কম দামতে দিব জেকেট মানে 300 পৰা আৰম্ভ কৰিব 1200 টকালৈকে বহুত ধুনীয়া যি জেকেট আপোনালোকে কিনিব গলে দোকানত আপোনালোকৰ বহুত দাম ল'ব ইয়াতে কম দামতে দি আছে আপোনালোকে লাগিলে লৈ আহিব স্ক্ৰিনত মই দি দিম এড্ৰেছটো আপোনালোকে সেইমতে লৈ আহি লৈ যাব পাৰে তো এই জেকেটৰ বিষয়ে আপোনালোকক যিজন ওনাৰ আছে তেওঁ আপোনালোকক গোটাখিনি কথা কৈ দিব আপোনালোকে চাই ল'ব কোনটো কি দাম কেনেকুৱা দাম আছে গোটাখিনি জেকেট দেখাই দিব মই দেখাই দিম আপোনালোকক জেকেটটো ঠিক আছে মই ওনাৰজনক আপোনালোকক দি আছো তেওঁ দামটো কৈ দিব কেনেকুৱা কোৱালিটি ক'ৰ পৰা আনিছে কেনেকৈ আনিছে কিবা কমত দি আছে গোটাখিনি কৈ দিব আপোনালোকে চাই থাকক যিটো আমাৰ ওনাৰ আছে তেওঁ আপোনালোকক জনাই দিব যে জেকেটটো কিমান দাম আছে গোটাখিনি কৈ দিব এইবিলাক জেকেট থকা আছে মানে আপোনালোকক কিমান পৰা আৰম্ভ হয় দামৰ পৰা আনিছে কেনেকৈ আনিছে গোটাখিনি মত কম দামী যুক্ত হ'ব তাতে বৰ 400 টকা এইটো 400 টকা এইটো জেকেট আৰু পুমা এইটো পপি অলপ এই অৰিজিনেলটো নাপাব দিছো 400 টকা 400 টকা আৰু 500 টকা কোনটো আছে না কোন টাকা এইটো আছে 500 টকা এইটো ফিক্স ৰেট এইটো কি কাম 500 মানে ভিতৰত এটা ভিতৰত উন আছে এইটো কাৰণে আৰু 500 দামী আছে নেকি বাৰু ইয়াতে দামী আছে খাই লব পাৰিব 550 হাই এইটো এটা আছে এইটো 550 মান দিব লাগিব আৰু এ ফিক্স নেকি দাম ঠিক দাম কম বেছি অলপ হ'ব এটা এনে খুলি লও এইটো এইটো জেকেটৰ দাম আৰু এইটো জেকেট দাদা আপোনালোকে জেকেটবোৰ ক'ৰ পৰা আনিছে আমি বাহিৰৰ পৰা আনিছো দিল্লীৰ পৰা আনিছো জেকেটটো একদম ভালেই ন ভালেই গোটেই নতুন জেকেট দোকানত দিও আৰু ব্ৰেণ্ড নিউ দোকানত যিটো পায় সেইটোৱে আৰু দোকানতে আপোনালোকক কমত দি আছে কমতে হ'ব বহুত কম কিমান কমত মোটামুটি 300 400 কমত পাব দোকানতে আমি এইটো দাম আছে আপোনালোকৰ দামী হ'ব এইটো 1500 দিব পাৰিম আৰু আমি এনেকুৱা এইটো কমত কিবা কম মানে ধৰক 200 টকা কম হ'ব আৰু ভিডিঅ'টো চাইলে কিবা কম হ'ব নেকি সেইটোতো হৈ যাব আপোনাৰ নাম ক'লে হ'ল আৰু ভিডিঅ'ৰ পৰা আহিলে অলপ ডিসকাউন্ট পাই যাব ঠিক আছে পাই যাব আপোনালোকে লাগিলে মই এড্ৰেছটো আপোনালোকক স্ক্ৰিনত দি দিছো সেই এড্ৰেছ মতে আহিলে জেকেটবোৰ লৈ যাব একদম কমতে পাব তো গাইস আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি থব বাই বাই